100 টকা মই ডিছকাউণ্ট পাইছোঁ আৰু মই 200 টকা এটা মানে মই টোটেল 500 দিলোঁ 200 টকা এটা মই তোমাক দিছোঁ যাতে তুমি বহি কেইখনমান কিনি ল'ব পাৰা স্কুলীয়া বহি ঠিক আছে নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে প্ৰণাম জনাইছোঁ আৰু মোৰ সৈতে এজন ভাইটি উপস্থিত আছে মই লগ পালোঁ জুতিনিআলিত ৰিপ'জত লগ পালোঁ আৰু মই সুধিলোঁ তেওঁ যেতিয়া পেন দুটামান আগবঢ়াই দিছিলে দাদাক কিনিব নেকি তেতিয়া মই গম ল'লোঁ যে তেওঁ পঢ়ি আছে মই ৰিপ'জৰ ইয়াতে যি বিক্ৰেতা তেওঁলোকৰ পৰা গম পালোঁ আৰু মোৰ খুব ভাল লাগিলে তাৰপিছত মই বোলো মই চিনাকি হওঁ তেওঁৰ লগত গতিকে মোৰ চিনাকি হ'বলৈ ওলাইছোঁ তোমাৰ লগত এতিয়া মই ভালকৈ চিনাকি হওঁ দেই তোমাৰ শুভ নামটো জনাবা অকণমান ডাঙৰকৈ ক'বানে আৰু তুমি কোৱাচোন তুমি যে পেইন এনেকৈ তুমি হেৰি কৰা ন ঠিক আছে অ'কে অ'কে মানে এই তোমাৰ ঘৰত কোন কোন আছে মা দেউতা আছে আচ্ছা আৰু তুমি এতিয়া ক্লাছ 9ত পঢ়া কোন স্কুলত পঢ়া লখিমগাঁও হাইস্কুলত পঢ়া আচ্ছা তুমি তোমাৰ মানে উদ্দেশ্যটো কি যে তুমি যে পেইনটো বেচিব আনিছা তোমাৰ উদ্দেশ্যটো কি যে মা দেউতাক সহায় কৰাৰ উদ্দেশ্য তেনেকুৱা কি আছে একো নাই মানে মোৰ উদ্দেশ্য কি যে মই মানুহৰ পৰা নিজে নুসুধোঁ নিজৰ এটা খৰচ ওলাই লওঁ আৰু ভাই ভণ্টিহঁতক মই অলপ হেল্প কৰিব পাৰোঁ সেইটোৱে ভাল লাগে অ'কে তোমাৰ মহান উদ্দেশ্যটোৰ ওচৰত মোৰ দুৱাইছোঁ দেই মই মোৰ দুৱাইছোঁ গতিকে মোৰ সঁচাকৈ বৰ ভাল লাগিলে তোমাৰ কথাখিনি আৰু এই যিটো মানসিকতা এই মানসিকতাটো যদি আমাৰ সৰুৰ পৰাই ল'ৰা ছোৱালীবিলাকৰ মনত জন্ম হয় তেতিয়াহ'লে মই ভাবোঁ যে এয়া সাংঘাতিক ধৰণৰ এটা ভাল লগা কথা হ'ব কাৰণ আমেৰিকা ইংলেণ্ডৰ ল'ৰা ছোৱালীবিলাক খুব সোনকালৰ পৰাই তেওঁলোকে স্বাৱলম্বী হ'বলৈ চেষ্টা কৰে গতিকে তোমাৰ কথাখিনিৰ পৰা মোৰ ইমান এটা ভাল লাগিছে যে আমাৰ গুৱাহাটীতো বা আমাৰ অসমতো ল'ৰা ছোৱালীবিলাকে যে এনেকৈ চিন্তা কৰিবলৈ আৰম্ভ কৰিছে গতিকে মই তোমাৰ কথাখিনি মোৰ সঁচাকৈ খুব ভাল লাগিছে দেই সঁচাকৈ খুব ভাল লাগিছে আৰু মই সেই দুগৰাকী পিতৃ মাতৃক মই প্ৰণাম জনাইছোঁ যিয়ে তোমাৰ দৰে এজন আদৰ্শৱান পুত্ৰক জন্ম দিছে আৰু এই পৃথিৱীত আচলতে আমাক মানুহ লাগে এতিয়া দেই মানুহৰ সংখ্যা বহুত কমি আহিছে দেই গতিকে বৰ্তমান বসুন্ধৰাক মানুহৰ প্ৰয়োজন যি প্ৰকৃততে মানুহ হয়নে যি যাতে এই পৃথিৱীৰ যাতে বুজা নহয় জানো গতিকে আমাক তেনেকুৱা ভাল মানুহৰ খুব প্ৰয়োজন আৰু মই মোৰ মৰম মোৰ হৃদয়ৰ সমস্ত সততা আৰু পবিত্ৰতাই তোমাক মই আশীৰ্বাদ কৰিছোঁ যাতে তুমি এদিন খুব এজন ভাল মানুহ হ'ব পাৰা এই বসুন্ধৰাৰ কামত অহা মানুহ হ'ব পাৰা আৰু এজন স্বাৱলম্বী যুৱক হ'ব পাৰা মোৰ বহুত বহুত শুভেচ্ছা আৰু শুভকামনা থাকিল তোমালৈ আৰু মই তোমাৰ এতিয়া মই পেইনো ল'ম ঠিক আছে মই তোমাৰ পেইনো ল'ম আৰু মোৰ খুব ভাল লাগিছে গতিকে মই তোমাৰ শুভ নামটো আকৌ এবাৰ কৈ দিয়া মোৰ শুভ নামটো সাগৰ আলী হয় সাগৰ আলী ঠিক আছে সাগৰ আলীৰ পৰা মই এতিয়া পেইনো কিনিম আৰু তেওঁক বহুত বহুত মই মৰম আৰু মই আশীৰ্বাদ কৰিছোঁ আৰু কৰিম তোমাৰ মই নাম্বাৰটোও লৈ ল'ম আৰু মাজে মাজে তোমাৰ সৈতে মই যোগাযোগ কৰিম নহয় জানো গতিকে সাগৰ তোমাক লগ পাই খুব ভাল লাগিলে আমি আগলৈ আকৌ লগ পাম আৰু কথা পাতিম ঠিক আছে আৰু তুমি কি ক'বা শেষত কি ক'ব বিচাৰা কোৱাচোন কি ক'ম আৰু এতিয়া হ'ব আৰু কি ক'ম ঠিকে আছে ন সকলোৱে ভালদৰে থাকক নহয় জানো আৰু সমাজলৈ সুখ শান্তি সমৃদ্ধি আহক নহয় জানো আৰু আমি খুব সোনকালতে যে আমি খংটো নুঠাই নহয় জানো আমাৰ পটককৈ আজিকালি খং উঠে গতিকে খংটো নুঠাই যাতে আমি যাতে খুব শান্তিৰে যাতে আমি বসবাস কৰিব পাৰোঁ নহয় জানো আৰু ইয়াতে আমাৰ ধৈৰ্যটো খুব প্ৰয়োজন নহয় জানো গতিকে যিকোনো কথাত খং উঠিলে আমি প্ৰথমে অকণমান ধৈৰ্য ধৰি যদি 4 মিনিট ৰৈ দিওঁ আৰু তুমি জানা নাই 4 মিনিটত আমাৰ খং নাইকিয়া হৈ যায় সেই 4 মিনিটৰ ভিতৰত যদি আমি পটককৈ কিবা এটা বেয়া ডিচিশ্যন লৈ লওঁ তেতিয়াহ'লে একদম সাংঘাতিক কিবা হৈ যাব গতিকে মাত্ৰ 4 মিনিট যদি আমি অপেক্ষা কৰোঁ তেতিয়াহ'লে কি হ'ব জানানে আমাৰ বহুত মানে বহুত প্ৰফিটটো হ'বই বহুত নহ'বলগীয়া ঘটনা নহ'ব নহয় জানো গতিকে আমি বহুত নেতিবাচক ঘটনাৰ পৰা আমি মুক্ত বাচি থাকিব পাৰিম নহয় জানো গতিকে সাগৰ আজিলৈ সামৰিছোঁ ইমানতে গতিকে বাই সাগৰ মোক এতিয়া দিয়া পেইন দিয়া এতিয়া কিমান কিবা সাগৰ এইটো পেকেটৰ দাম কিমান চাওক মই কিমান দিন লিখিব পাৰিম আৰু মোৰ মনত থাকি যাব যে সাগৰে মোক এই পেইনখিনি দিছিলে আচ্ছা এই দামটো আছিলে 400 কিন্তু তুমি মোক 300 দিলেই হ'ব নহয় জানো ঠিক আছে বাৰু তেতিয়াহ'লে মই সাগৰ তোমাৰ পৰা মই পেইনখিনি ল'লোঁ আৰু মই ভাবিছোঁ যে মোৰ একদম 2 বছৰমানটো একদম মোৰ পূৰা হৈ যাব এইখিনি পেইনে আৰু কোনোবাই যদি সাগৰৰ পৰা পেইন কিনিব বিচাৰে নাম্বাৰ এটা কৈ দিয়া নাম্বাৰ এটা কৈ দিয়া তেতিয়া তোমাৰ পৰা
পেইন কিনিবলৈ তোমাক ফোন কৰিব পাৰে নহয় জানো নাম্বাৰ এটা কৈ দিয়া 9395837205 আচ্ছা তোমাক ফোন কৰিলে তেতিয়া তুমি যোগাযোগ কৰি দিব পাৰিবা নহয় জানো কিন্তু মোৰ স্কুল স্কুল টাইমত টাইমত দিব নোৱাৰোঁ দিব নোৱাৰিবা নহয় জানো নিশ্চয় নিশ্চয় ঠিক আছে মই আচলতে সাগৰক উৎসাহিত কৰিছোঁ আৰু সাগৰৰ নিচিনা ল'ৰা ছোৱালী আমাৰ খুব প্ৰয়োজন আছে গতিকে তেওঁ আমাৰ ল'ৰা ছোৱালীসকলৰ কাৰণে এটা আদৰ্শ হ'ব পাৰে মোৰ খুব ভাল লাগিছে সাগৰক পাই ঠিক আছে সাগৰ তেতিয়াহ'লে মই তোমাৰ পৰা পেইনখিনি ল'লোঁ 100 টকা মই ডিছকাউণ্ট পাইছোঁ আৰু মই 200 টকা এটা মানে মই ট'টেল 500 দিলোঁ 200 টকা এটা মই তোমাক দিছোঁ যাতে তুমি বহী কেইখনমান কিনি ল'ব পাৰা স্কুলীয়া বহী ঠিক আছে স্কুলীয়া বহী দুখনমান কিনি ল'বা আৰু নহয় মই স্কুলৰ কথা কৈছোঁ মই স্কুলৰ বহী দুখনমান প্ৰয়োজনীয় স্কুলৰ বহী দুখনমান কিনি ল'বা আৰু তুমি মাজে মাজে মোক ফোন কৰিবা দেই কিবা ঠিক আছে দিয়া বিদায় লৈছোঁ বাই সকলো ভালে থাকক